Hi guys, welcome back to my second channel Dipali's Vlog. তো guys দেখিছে নহয় আজি মাছ মাংস দেখুৱাই আছো তো কিয় তো আজি হৈছে আমাৰ নতুন খোৱা মানে নখোৱা আজি তো যিহেতু ধান খেতি চপোৱা মৰোৱা চব কাম হৈ গ'ল এতিয়া খাবলৈ হ'ল সেইকাৰণে যিহেতু আগতে দেখুৱাইছিলোঁ আগৰ ব্লগটো সত্যনাৰায়ণ পূজা আছিল তো তাৰপিছত গোটেইখিনি মানুহখিনি যিহেতু গোট খালোঁ আমাৰ ঘৰত বাইদেউহঁতো আহিলে সেইকাৰণে ভাবিলোঁ একেবাৰে খানাটো শেষ কৰি দিওঁ নতুন ভাতৰ খানা নখোৱা তো সেয়েহে ইয়াত মাংস চাংস বনাই ৰেডি এইফালে দাইল আৰু তেনেকৈ মানে অকণমান ভিডিঅ'টো ৰাখি ক্লিপটো মানে এটা স্মৃতি হিচাপত ৰাখি থৈ দিলোঁ এইফালে খোৱাত ব্যস্ত ফাৰ্ষ্ট বেষ্ট আৰু গাঁৱৰ কিছুমান মতা হ'ল তো সেনেকৈ গোটেইখিনি লগ লাগি 60জনমান লগ লাগি এনেকৈ খানাটো খাই দিলোঁ আৰু সেই ভাবিলোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ কোনমান ব্লগ বেছি দীঘলীয়া নকৰোঁ যিহেতু মই ব্যস্ত আছিলোঁ ৰন্ধা বঢ়াত সেইকাৰণে মানে ভিডিঅ'টো বেছি কৰি থাকিবলৈ নোৱাৰিলোঁ ফটোকেইখনমান লগাই দিলোঁ শেষত আৰু ইয়াৰ বাইদেউহঁত যাবলৈ ওলাইছে আমি গাড়ীত ড্ৰপ কৰিবলৈ গৈ আছোঁ মানে গাড়ী ৰখি আছোঁ ইয়াত বাই বাই